হেল্ল' গাইজ গুড মৰ্ণিং। আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি এটা ধুনীয়া ঠাইত গৈ আছোঁ। মানে গাইজ ঠাই বুলি ক'লে মানে ভুল হ'ব, এটা মন্দিৰত গৈ আছোঁ। তো কি মন্দিৰ হয় বা ক'ত আছে মই ভালকৈ গম নাপাওঁ, মোৰ লগৰজনে গম পায়। তো ডেকা আমাৰ ইয়ালৈ আহিছে, তো আমি দুটাই একেলগে যাম ইয়াৰ পৰা। তো গাইজ আৰু এটা কথা কওঁ, মানে আগৰ ভিডিঅ'টোত মানে কোৱালিটি ইমান এটা ভাল হোৱা নাই, মানে কোনো কোৱা নাই, বাট মই নিজে গম পাইছোঁ। মানে ফোনটো অলপ হেং মাৰিছে, মানে কি ক'ম আৰু গাইজ, কেইটামান ক্লিপটো মই দিব নোৱাৰিলোঁ মানে হেং মৰাৰ কাৰণে, মানে মাত অহা নাছিলে। তাৰপিছত আপোনাৰ মানে কপিছিলে আৰু ভিডিঅ'টো, মানে তো সেনেকৈ আৰু দিব নোৱাৰিলোঁ। তো গাইজ যি কি নহওক, আজি ভিডিঅ'টো যাতে ভাল হয় তাৰে আশা কৰিলোঁ, আৰু আপোনালোকে চাই নিশ্চয় ভালেই পাব। তো গাইজ ভিডিঅ'টো একেলগে চাই থাকিব। মা হেল্ল' বাই বাই। তো গাইজ বঢ়িয়াকৈ ওলাইছোঁ ঘৰৰ পৰা, ডেকা আহিছে আৰু হেলমেটটো একদম বঢ়িয়াকৈ, এইটো একদম দৰকাৰী বস্তু। এইটো নহ'লে গাইজ একদম ৰাস্তাত কিবা মানে পুলিচো যদি পাল্লাত পৰোঁ চেছ। আৰু চাব পাৰে ধুনীয়াকৈ চাকি ধূপ তেল লৈ লৈছোঁ, মানে তাতে দোকানত কিনাতকৈ ইয়াতে ঘৰতে কি মানে দোকানৰ পৰাই আনিছোঁ। এইটো ঘৰৰ পৰাই লৈছোঁ আৰু মানে বস্তুখিনি ৰেডি কৰি লৈছোঁ। তো ডেকা অহাৰ লগে লগে ইয়াৰ পৰা ওলাই যাই আছোঁ, চাই থাকক শেষলৈকে বলক। তো গাইজ ইফালে আমাৰ ডেকা আহি গৈছে। ডেকা কি ক'বা, বহুত দিনৰ মূৰত আজি এটা ৰাইড মহাদেৱ মন্দিৰ নেকি? একদম লাষ্ট চাইড ক'ত লগ পাইছিলোঁ, নগাঁও নেকি? দুৰ্গা পূজা। তো গাইজ এতিয়া বঢ়িয়াকৈ ওলাই যাওঁ। ডেকাটো আহি পালে অলৰেডি, আৰু এই বস্তুখিনি আৰু ডিক্কিত দি দিওঁ। দি আছে বস্তু গাইজ যাই থাকোঁ আৰু বঢ়িয়াকৈ যাত্ৰা আৰম্ভ। আৰু গাড়ীখন লাহে চলাবি হা, মানে ভিডিঅ'টো আগৰ ভিডিঅ'টো ভাল নহয় মানে চাৰিআলি পালোঁ। এতিয়া ইয়াৰ পৰা আমাৰ কোনফালে যাব লাগে বা মই চিনি নাপাওঁ, আমাৰ ডেকাই চিনি পায়। আহি পালোঁ। আহি পালোঁ, মানে মন্দিৰটো চাব পাৰে, গেটখন ভীমশংকৰ। এই তাৰমানে আগত নি গাড়ীখন এইখনে হৈছে ভীমশংকৰ মন্দিৰৰ গেটখন। তো এইফালে আমি এনেকৈ সোমাই যাব লাগিব এতিয়া। ধন্যবাদ, আকৌ আহিম নিশ্চয় আহিম। প্ৰথমে যাই লওঁ। Take the next left to stay on Bhimashankar Road. গাইজ গুগল মেপৰ মাতটো উঠি আছে, অলপ বেয়া নাপাব মানে। In 800 meters, you will arrive at your destination. এই মন্দিৰত দোকান পাইছোঁ, মানে মন্দিৰত না আমি আনিছোঁ আনিছোঁ। ওলাই চাব পাৰে, এইবিলাক আছে দোকান। সেই ট্ৰেইনটো গাইছে আমি লৈছোঁ না। লাহে লাহে দোষ, লাহে লাহে দেখা, লাহে লাহে। ইমান ধুনীয়া ৰাস্তা, ফিল্ড লোৱা ফিল্ড। এই ৰে জেগাটো গাইজ চাওক না, কি ধুনীয়া জেগা। অ' মাই গড, এনেকুৱা জেগাটো যে গাইজ, ৰাস্তা এনেকুৱা ইমান ভাল ৰাস্তা, মানে কি ক'ম আৰু। তাতে কৰি দিয়ক ক'ৰবাত বঢ়িয়াকৈ। এক ছেকেণ্ডমান আনি লওঁ।
তো গাইজ ফাইনেলি আমি আহি পালোঁ মন্দিৰটো। তো ইয়াতে আমি ধুনীয়াকৈ গাড়ীখন পাৰ্ক কৰিলোঁ, গৈ কেনে ভিতৰত যাম। আৰু গাইজ চাব পাৰে কি ধুনীয়া মানে বঢ়িয়া দেই ঠাইখিনি, ভাল লাগছে কিন্তু যাই কিনে। আগতেতো অহা নাই চাগে? নাই অহা নাই, ফাৰ্ষ্ট টাইম। অলপ এতিয়া ভিতৰত যাওঁ, আমি মেটটো ভিতৰত থৈ দিওঁ নেকি? কি হেলমেটটো থওঁ? অলপ গাইজ ভিতৰলৈকে গৈ থাকোঁ। তো গাইজ এইটো হৈছে গণেশ মন্দিৰ। তো আমি এতিয়া ইয়াৰ কাষেদি যাব লাগিব, এইটো ৰাস্তাইদি। তো এনেকৈ গৈ কিনে আমি ওপৰত ভীমঙ্কৰ মন্দিৰটো পাম চাগে। হয়, ওপৰত ভিতৰত যোৱাৰ আগতে গাইজ গণেশ মন্দিৰত সেৱা কৰি যাব লাগে, কাৰণ চবতছে মানে প্ৰথম পূজ্য যিহেতু গণেশ হয়। আৰু গাইজ প্ৰথমে মানে আমি গণেশ মন্দিৰত সেৱা কৰি লওঁ, মানে ভিতৰত যোৱাৰ আগতে গণেশ মন্দিৰত সেৱা কৰি যাওঁ, তাৰপিছত ভিতৰত যাওঁ। তো গাইজ প্ৰথমে গৈ কিনে ধুই লওঁ বঢ়িয়াকৈ। আপোনালোকৰ আহি ধুব ইয়াতে মন্দিৰত গাত অলপ পানী ছিটাই লওঁ। ভিতৰত সোমাই আহিলোঁ বঢ়িয়াকৈ। আৰু এইফালে চাব পাৰে এটা ধুনীয়া লিখা আছে এটা, ওম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ সুখ ভৱেৎ ওম শান্তি ওম শান্তি ওম শান্তি। চলো হ'ব, বহুত আছে আগত দেখাব লগা, তো এতিয়া পৰাই চব দেখালে কি হ'ব গাইজ। বঢ়িয়া মানে 2 ঘণ্টাৰ ভিডিঅ' হৈ যাব এখন। একদম গাইজ ধুনীয়া ঠাইটো, মানে কি ক'ম, মানে কেমেৰাত বা কেনেকুৱা আহিছে মই গম নাপাওঁ, কিন্তু মানে ৰিয়েলি মানে যদি আপোনালোকে অহা নাই তো মানে আহক। মই একদম ভালকৈ মানে ৰিকুৱেষ্ট মানে আপোনালোকক। ৱাও, তই মোক থেংক ইউ ক'ব লাগে, মই লৈ আহিছোঁ। নহ'লে হ'ব আহিব আৰু। পাৰলি হয় তই। মই এনেও আহিলোঁ হয়। চিনি পালি আহিবি, গম পাই এইটো মন্দিৰৰ কথা আগতে। গুগলে মেপখন কিয় দিছি? গুগলে ইমান দিন কি কৰি আছিলি? বাৰু যি কি দীপৰ নহওক বিল গাইজ, ঘূৰি চাই নাই মন্দিৰটো আহিব পাৰলি, গম পাওঁ গম নাপাওঁ না এইফালে যে এইটো মন্দিৰ আছে বুলি। গম নাপাওঁ না। এই গাইজ চাওকচোন, এই আমাৰ গাঁৱত যে থাকে এনেকুৱা সৰু সৰু ৰাস্তা টাইপ, এই নদীত গেলি যে ৰাস্তা থাকে, তো এনেকুৱা টাইপ চাওক না, কি মজা। আৰে ভাই, মই পাগলাই গৈছোঁ ৰে। এইটো কি মন্দিৰ? মানুহ নাই না, কি মন্দিৰ এইটো? ওচৰৰ পাজৰে মন্দিৰ আৰু। অঁ, মোৰ বঢ়িয়া লাগছে কিন্তু। আৰু গাইজ মানে এটা কথা, মানে মানুহ মানে বেছি নাহে, মানে আহে কিন্তু কম, মানে সেইকাৰণে ভাল। মানে ভিডিঅ' চিডিঅ' কৰিব হওক, ফটো চটো উঠক, আপোনালোকে পুৰা বিন্দাছ কৰি থাকক, কোনো টেনশ্যন নাই। আপোনাক এটা বস্তু দেখাই আছোঁ, চাব নেকি? এই চাই লওক গাইজ, এইফালে চাওক কি ধুনীয়া পুখুৰী। আৰু গাইজ এইটো চাওক, এইটো কি ধুনীয়া খাল। অ' মাই গড, এই লাম্বা একদম তালৈকে আছে গাইজ। গাইজ আপোনালোকে ভিডিঅ' সৰু দেখা পাব পাৰে, কিন্তু বহুত ডাঙৰ, দ, বহুত বহুত ডাঙৰ। ডাঙৰ। আপোনালোকে ৱাও গাইজ, এইটো বেছি ভাল লাগিছে মোৰ অলপ। এইটো সৰু, বাট এইটো চাওক না গাইজ, এইটো চাওকচোন, ফুল আছে কি ডাঙৰ তালৈকে আছে। বাহ বাহ বাহ, বঢ়িয়া দেই গাইজ, পুৰা গাঁৱলীয়া পৰিৱেশ, মানে মই কি ক'ম। ৰাস্তাটো চাওক গাইজ। আৰু গাইজ ৰাস্তাটো চাওকচোন আপোনালোকে, ইমান ধুনীয়াকৈ বনাইছে। আমাৰ ঘৰৰ ফালে যদি এনেকুৱা ৰাস্তা হয়, কেতিয়াবাই মানে কি ক'ম আৰু, বহুত উন্নতি হ'ল হয়। গাইজ চাই থাকক, এয়া জাষ্ট ট্ৰেইলাৰ হয়, আচল ফিল্ম ওপৰত বাকী আছে। আমাৰ ডেকাই কিন্তু আজি বহুত ধুনীয়া ধুনীয়াকৈ কৈ আছে, ভাল লাগিছে। কাৰণ তই নগাঁও ৰাইডটোত মানে যাওঁতে ইমান কোৱা নাছিলি, তেতিয়া সৰু আছিলে। তেতিয়া সৰু আছিলি, ডাঙৰ হৈছে তই, ঠিকে আছে। অ' গাইজ, কি ধুনীয়া ৰে, মানে গাইজ গাঁৱত অহা যেন লাগছে গাইজ। আৰু গাইজ মাজে মাজে এনেকুৱা আছে, মই একবাৰতে বহুত লাগিছে। অ' গাইজ মানে খোৱা পানীৰ কাৰণে দিছে নেকি, গম নাপাওঁ কিহৰ কাৰণে দিছে। মানে মাজে মাজে আছে, এই আগৰ এটা আছিলে, তাতে এইখিনিত এটা আছিলে, আৰু এইখিনি এটা আছে। তই কি বুলি ভাবিছিলি? হয় ন? অ' গাইজ ধুনীয়া দেই, কিন্তু এটা কথা কি জানা ডেকা, সাপ চাপ কিন্তু ওলাব অলপ ভয় লাগে। বহুত কিবা কিবি ইমান জংঘল, গোটেই পাহাৰখনে লৈ লৈছে ৰে। তাকেইতো এটা মন্দিৰে গোটেই পাহাৰখন লৈ লৈছে, ভাবচোন এই তাৰে পৰা। এই গাইজ চাব, এই এটা আৰু এই খোৱা পানীৰ কাৰণে মানে গাইজ বঢ়িয়া। আহি পালো আমি। আজি গাইজ অলপ ভিডিঅ'টো লম্বা হ'ব, বাট আপোনালোকে চাই ভাল পাব কিবা এটা, মই কি ক'ম আৰু, আপোনালোকে চাই কেনে ভাল পাব। আৰু হয়তো এইটো মন্দিৰত মোৰ মতেদি, মানে মই জনাৰ মতে চাগে বহুতে অহা নাই, তথাপিও একদম কথাটো ধুনীয়া গাইজ, একদম ভীমশংকৰ আছিল ন মন্দিৰটোৰ নাম? ভীমাশংকৰ জ্যোতিৰ্লিংগ, ধুনীয়া মন্দিৰ গাইজ। আপোনালোকে যদি অহা নাই আহক। আৰু এইফালে আমি ফেমিলি গ্ৰুপত ফটো উঠি পুৰা ফটো ছিজন চলি আছে, ফ্ৰেণ্ডে উঠিম আৰু আমিও উঠিম আৰু গাইজ অলপ দেৰিকৈ। আমি খালি প্ৰথমে মানে সেৱা চেৱা কৰিলোঁ মন্দিৰৰ ভিতৰত যাই কিনে, আপোনালোকক দেখাওঁ মন্দিৰটো, তাৰপিছত বাহিৰত আহি কিনে আমি ফটো ভিডিঅ' চব কৰিম। ৱাও বঢ়িয়া, আৰু ইয়াতে কি ধুনীয়াকৈ বহাৰ কাৰণে দিছে।
বঢ়িয়া বঢ়িয়া আৰু ইয়াতে জোতা চেণ্ডেল হ'ব পাৰে এনেকৈ কিন্তু গাইজ আমি মানে আমি তলত থৈ আহিছোঁ আৰু গাইজ মন্দিৰটোৰ নাম চাব পাৰে এইটো ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ দাকিনী পাহাৰ আচ্ছা পাহাৰটোৰ নাম দাকিনী পাহাৰ আৰু এইটো হৈছে পঞ্চধাৰা শিৱধাম বঢ়িয়া গাইজ তো গাইজ বলক ঘণ্টিটো বজাই কেনে ভিতৰত যাওঁ চাগে কাবাৰ চাগে ঘণ্টি বহুতেই বেছি দাম ওম নমঃ শিৱায় বঢ়িয়া বঢ়িয়াকৈ ভিতৰত সোমাই আহিলোঁ কি ফটো উঠিল ভিডিঅ' চাওক কি মজা দেখোন ইফালে কিবা এটা পায় নেকি তামাম বলক গাইছ আমি তললৈকে নামি গৈ থাকোঁ মন্দিৰৰ ভিতৰত ভাব এতিয়া আমি ভিতৰত সোমাই আহিলোঁ বঢ়িয়াকৈ চাব পাৰে তামাম পিছল আছে দেই গাইছ পিছল আছে বঢ়িয়া ভিতৰত কি ধুনীয়া পাৰ্কৰ নিচিনা ইয়াতে আপোনালোকে একদম ধুনীয়াকৈ বহি থাকিব পাৰে ফটো চটো উঠিব পাৰে মজা আমি ধুনীয়াকৈ তাতে সেৱা ল'লোঁ তাৰপিছত আমাক ধুনীয়া ফুট দিলে পুষ্পাঞ্জলি দিলে তো এতিয়া ইয়াতে অলপ ফটো চটো উঠোঁ ধুনীয়াকৈ আপুনি চাব কি ধুনীয়া ভিউ ধুনীয়া একদম মানে গাইজ আপোনালোকে যদি অহা নাই সঁচাকৈ কৈছোঁ একবাৰ আহক মই কৈছোঁ পাগলা আহিব আপোনালোকে মানে মন্দিৰটো গাইজ পানীৰ মাজতে মানে চাব পাৰে মানে এইটো যিটো নিজৰা আহিছে এনেকৈ এই নিজৰাটোৰ মানে মাজতে মানে মন্দিৰটো আছে তো গাইজ বহুত ধুনীয়া সঁচাকৈ আৰু গাইজ ইমান দিনে গম পোৱা নাছিলোঁ যে এইটো মানে এনেকুৱা মন্দিৰ যে আছে আমাৰ গুৱাহাটীত মানে গুৱাহাটীৰ ওচৰতেচোন ক'ব গ'লে তো সেইকাৰণে গাইজ যদি আপোনালোকে অহা নাই আহিব তো ইয়াতে ধুনীয়াকৈ ফটো চটো কেইটামান উঠোঁ উঠি কেনে ইয়াতে ওলাই যাম তো খাই থাকক খাই লাগে দেখা আপুনি কিবা ক'ব নেকি ডেকা কি ক'ম আৰু এনেকুৱা মানে মনৰ শান্তি থকা মন্দিৰ বহুত কমেই আছে কাৰণ মানুহৰ মানে ভিৰত কিছুমান মন্দিৰত যে ভাল নালাগে ইয়াতে মানুহ চানুহ নাই আহে মানে দেওবাৰে ক'ম আৰু অলপ দেওবাৰ কম আৰু মন্দিৰটো যিহেতু অলপ ভিতৰৰ জেগাত গতিকে সিমান এটা মানুহো নাহে অলপ নৰ্মেলি মানুহ হয় গতিকে মানে অলপমান কামবিলাক শান্তিত কৰিব পাৰি আৰু এতিয়া জিংকে আমি চাকি এনেকৈ ধুনীয়াকৈ গাইছ মানে ইমান ধুনীয়াকৈ লগাইছোঁ মানে মানুহ মানে কম আৰু মানে আপুনি ধুনীয়াকৈ আৰামত লগাব পাৰে মানে হেঁচা ঠেলা নাই চাওকচোন আপোনালোকে কি ধুনীয়াকৈ এই চাওক কি ধুনীয়াকৈ চাকি জ্বলাই আছে মানে কম মানুহ মানে চাওক এইফালে তো সেনেকুৱা মানে ইয়াতে আপোনালোকে নিজৰ মা দেউতাক লৈ আহিব পাৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে এইফালে বহি আছে আপোনালোকে শিকাই আনিব পাৰে এই কোনাফালে বহি সেইটো নক'লেও হ'ব দে মা দেউতাক আনিলেও হ'ব গাইছ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আনি বহি মানে গাইছ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নিয়া জেগা বহুত আছে কিন্তু এই জেগাটো স্পেচিয়েলি মা দেউতাক আনাৰ কাৰণে মানে মই ভাবোঁ আৰু মানে বাহিৰত দেখা পাই এতিয়া দেখা নাপাব আৰু এইখন কি দিলি তই মোৰ গলত দি আছোঁ ৰ অলপমান ষ্টাইলত আহিব দি বাবা অসমত অহাই নেকি মই তো আপোনালোকে ভিডিঅ'টো যদি ইমানখিনি চাই আছে এটা লাইক কৰি দিব আৰু মই পূৰা মনৰ পৰা কৈছোঁ আৰু এটা সকলোৱে ওম নমঃ শিৱায় বুলি এটা কমেণ্ট কৰিব মোৰ ভাল লাগিব মহাদেৱৰ ভক্ত হৈ আৰু কি চাই আছ তই যাওঁ যাওঁ অলপ মানে ভাবি আছোঁ ইয়াতে মানে অলপ ওচৰত কথা কৈ আছোঁ আচলতে গাইজ হয়ও মানে গাৰ্লফ্ৰেণ্ড আপোনাৰ আনিব পাৰে দেই মই এনেই কৈছিলোঁ আগৰ ক্লিপটোত নৰে বুলি আনিব পাৰে তই নৰা কিন্তু আনিবা মদটো বাদ দি বাৰু চাওকচোন গাইজ কি ধুনীয়া ইয়াতে আপোনালোকে মই তাকে চাই আছোঁ মানে আৰু গাইজ ইয়াতে মই মানে অলপমান ভাবিছিলোঁ কি মন্দিৰৰ বিষয়ে আপোনালোক কম কিন্তু মানে মানে যিকেইজনে মানে পূজাৰী আছে তেওঁলোকে মানে অলপ কিবা পূজা কৰিছে ছাইডত মানে বিজি আছে চ' সেইটো কাৰণে আৰু দেওবাৰ ন আজি সেইকাৰণে গোটেইকেইজন নাই বুলি ক'লে মানে কৈছে কি মানুহ কমে আছে আজি মানে পূজাৰী মানে গোটেইকেইজন নাই বুলি ক'লে চ' সেইটো কাৰণে গাইজ মানে মন্দিৰটোৰ বিষয়ে ইমান ভালকৈ ক'ব নোৱাৰিলোঁ আপোনালোকক তথাপিও মানে মন্দিৰটো বহুত ধুনীয়া হয় আপোনালোকে যদি অহা নাই আহিব এবাৰ সেইখিনিয়ে তো গাইজ ফাইনেলি আমি মন্দিৰৰ বাহিৰত মানে ভিতৰৰ পৰা ওলাই আহিলোঁ ধুনীয়াকৈ সেৱা চেৱা কৰি কেনে অলপ ফটো চটো উঠিলোঁ তো গাইজ এতিয়া আমি ইয়াৰ পৰা যাম কিন্তু গাইজ মানে কি ক'ম যাব একদম মানে বেয়া লাগিছে যেন ইয়াতে থাকি যাওঁ মানে সেনেকুৱা লাগিছে মানে ইমান ধুনীয়া পৰিৱেশটোৰ ভিতৰত মানে কি ক'ম আৰু আমি বৰ্তমান আছোঁ এটা ভিউ পইণ্টত মানে কি আৰু মানে এইখন মন্দিৰৰ গেটটো তো গেটৰ মানে এটা বাহিৰতে এটা আছে ইয়াৰ পৰা এনে চাব পাৰি আৰু
আৰু গাইছ এটা কথা ইয়াতে হাতী ওলাই বোলে তো আমি আজি হাতী দেখা নাপালোঁ এতিয়া সেইটো ভালেই নে বেয়াই ক'ব নোৱাৰোঁ আৰু মানে হাতী আমি দেখা নাপালোঁ দেখিলে দৌৰিব লাগিলে দৌৰিব লাগিলে সেইটোৱে আৰু তো গাইছ যি কি নহওক যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু কমেণ্টটো আজি ওম নমঃ শিৱায় বুলি ক'ব তেতিয়া ভাল লাগিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নে কি ডেকা য়েছ ছাবস্ক্ৰাইব কৰিব লাগিব না নহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব গাইজ গোবিন্দ লৰ্ড এই বছৰটোত মন্দিৰত যোৱা দেখাই পাব এই গোটেই 2023 অসমত গুৱাহাটীত যিমান মন্দিৰ আছে গোটেইখিনি আমি মানে ভাবিছোঁ আৰু মানে আমি এক্সপ্ল'ৰ কৰিম আৰু কিছুমান মন্দিৰ মানে যিবিলাক মানে মন্দিৰত মানে মানুহ খুব কম যায় মানে স্পেচিয়েলি গুৱাহাটীত থকা মহাদেৱৰ মন্দিৰ যিকোনো লংকেশ্বৰ হওক উমানন্দ হওক গোটেইখিনি এই বছৰত যাব ট্ৰাই কৰিম তো এইখিনি আছিল ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই 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 দেই বাই বাই গাইজ চলো বাই বাই